মানুহখিনিক লগ পাই খবৰ ল'বলৈ আহিছোঁ। মই আপোনালোকৰ মনত যদি কিবা খুদনি আছে সেইখিনিহে জানিবলৈ আহিছোঁ। কাৰণ ভাষণ আচলতে তেতিয়াহে দিয়া হয় যদি মানুহখিনি অচিনাকি থাকে, যদি আপোনালোকে দিয়া 5-10 বছৰ সময় একো কৰা নহয়, তেতিয়াহ'লে আহি নিৰ্বাচনী বতৰত ভাষণ দি আকৌ প্ৰতিশ্ৰুতি দিবলগীয়া হয়। কিন্তু মই ভাবোঁ পীযুষ হাজৰিকাদেৱে যোৱা 10টা বছৰত আপোনালোকে দিয়া সময়খিনিত তেওঁৰ যিখিনি নিজে কৰিব পাৰে তেওঁৰ সাধ্য অনুসৰি জাগিৰোডখনক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিছিল, যাৰ ফলস্বৰূপে নিৰ্বাচনী বতৰত য'তেই গৈছোঁ ৰাইজৰ বিপুল সমাদৰ পাইছোঁ। কাৰণ পীযুষ হাজৰিকাদেৱে কেতিয়াও এজন বিধায়ক বা নেতা হিচাপে কাম কৰা নাই, তেওঁ আপোনালোকৰ সন্তান, আপোনালোকৰ ল'ৰা। আজিও সেয়েহে নিৰ্বাচনী বতৰত ইমান দৃঢ়ভাৱে ক'ব পাৰিছোঁ যে মই ভাষণ দিব খোজা নাই, মই আশীৰ্বাদ ল'বলৈ আহিছোঁ। আজি পীযুষ হাজৰিকাদেৱ আপোনালোকৰ মাজলৈ আহিব পৰা নাই কাৰণ আন যিসকল প্ৰাৰ্থী আন সমষ্টিত তেওঁলোকে কেম্পেইনিং কৰি আছে, সেইসকল প্ৰাৰ্থীয়ে পীযুষ হাজৰিকাদেৱক নিমন্ত্ৰণ কৰি লৈ গৈছে। কাৰণ তেওঁলোকে ভাবে যে পীযুষ হাজৰিকাদেৱ যদি তেওঁলোকৰ ওচৰলৈ যায়, তেওঁলোকৰ সমষ্টিত যায়, তেওঁলোকে হয়তো আৰু 2টামান ভোট বেছিকৈ পাব। কালি হয়তো আপোনালোকে দেখিছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াজীৰ লগত তেওঁ একেলগে সভা কৰি আছে। সেইখিনিলৈকে যে পাইছেগৈ, সেইখিনিলৈকে যে তেওঁ ৰাইজৰ বাবে কাম কৰিব পাৰিছে, আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজনৰ লগত একেলগে বহি তেওঁ সভা কৰিব পাৰিছে, সেইখিনি কিন্তু সম্ভৱ হৈছে আপোনালোকে দিয়া মৰম, আপোনালোকে দিয়া আশীৰ্বাদৰ বাবে। পীযুষ হাজৰিকাদেৱে কেতিয়াও আঁচনি আনি ৰাইজৰ মাজলৈ যাম, আঁচনিৰ বিষয়ে কম, তেনেকৈ বহি থকা মানুহ নহয়। সেয়েহে তেওঁ যেতিয়াই শুনিছে যে আপোনালোকৰ ঘৰৰ কোনোবা হস্পিটেলত আছে, তেওঁ নগাঁৱৰ হস্পিটেলতে থাকক, মৰিগাঁৱৰ হস্পিটেলতে থাকক বা গুৱাহাটীৰ হস্পিটেলতে থাকক, নিজে যাব নোৱাৰিলেও কোনোবা এজন পঠিয়াই কিবা এটা পইচা দি সহায় কৰি মাত এষাৰ লগাবলৈ চেষ্টা কৰে। কৰেনে নাই বাৰু? যেতিয়াই শুনিছে যে আপোনালোকৰ ঘৰত কোনোবা ঢুকাইছে, কোনোবা এজন পঠিয়াই কিবা এটা পইচা বা কিবা এটা বস্তু দি হ'লেও মাত লগাবলৈ চেষ্টা কৰে। কৰেনে? সেইটো কিয় কৰে জানেনে? কাৰণ তেওঁ বিশ্বাস কৰে যে আপোনালোক তেওঁৰ পৰিয়াল। এই কামখিনি আমি কাৰ বাবে কৰোঁ? আমি যেতিয়া আমাৰ পৰিয়ালৰ কোনোবা অসুখত থাকে, তেতিয়া হয়তো কিবা 2 টকা দি সহায় কৰিব চেষ্টা কৰোঁ, হয়নে নহয়? আমাৰ পৰিয়ালৰ কোনোবা ঢুকালে আমি যাচা বুলি কিবা এটা কয় বা কিবা ধূপত বস্তু লৈ গৈ মাত লগাবলৈ চেষ্টা কৰোঁ। সেই একেখিনি কাম তেওঁ আপোনালোকৰ লগত কৰিবলৈ চেষ্টা কৰি আছে, কাৰণ তেওঁ জানে যে আপোনালোক নহ'লে তেওঁৰ পৰিয়ালটো সম্পৰ্ক নহয়। সেয়েহে কৈছোঁ যে আঁচনিৰ বিষয়ে আমি কৈ থাকি কোনো লাভ নাই। তথাপিও কিন্তু ইয়াত আঁচনি এটা কথা উনুকিয়াবলৈ মন গৈছে মহিলাসকলৰ উপস্থিতি দেখি। কাৰণ ইয়াত 80% মহিলাই উপস্থিত হৈ আছে। পুনৰবাৰ মহিলাই প্ৰমাণ কৰিছে যে মহিলাই কেৱল মাত্ৰ ঘৰেই নহয়, মহিলাই দেশো চলাব পাৰে, হয়নে নহয়? আৰু সেইবাবে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ গোটেই অসমখনৰ যিমান সমষ্টি আছে তাৰ ভিতৰত আটাইতকৈ বেছি অৰুণোদয় পাইছে আমাৰ জাগিৰোড সমষ্টি। আগতে এটা দিন আছিলে যেতিয়া ধৰক হাত খৰচৰ বাবে 2 টকা যদি মানুহজনৰ ওচৰত কেতিয়াবা বিচাৰিব লগা হয়, মানুহজনৰ মনটো ভাল নাথাকিলে ফেকাহি মাৰি দিয়ে নে নাই? আজি পইচা নাই বুলি দিয়ে ন? তেতিয়া কেনেকুৱা লাগিছিল? দুখে লাগিছিল। কিন্তু আজি চাওকচোন, আজি যিয়ে নহওক আমি অন্তত বুকু ডাঠি ক'ব পাৰোঁ যে মোৰ 2 টকা হ'লেও হাতত আছে। 100 টকা এটা দি হ'লেও নিজৰ সন্তানটিৰ বাবে কিবা এটা কিনিব পাৰিছোঁ, ঘৰখনৰ বাবে কিবা এটা পইচা দিব পাৰিছোঁ। এইকণ সুখৰ কথা বৰ্তমানৰ চৰকাৰখনেহে ভাবিছে। আৰু একাউণ্টততো 9,000 টকা সোমোৱা দিনা আৰু কথাই বেলেগ, হয়নে? মাতটো গহীন হৈ যায়নে নাই বাৰু? বা বহুত ভাল লাগিছিল। এই যে সৰু সৰু সুখ, এইবোৰ কিন্তু আগতে মানুহে কল্পনা কৰিব পৰা নাছিলে যে মহিলা এগৰাকীক এইখিনিৰো প্ৰয়োজন আছে। আগতে কোনেও ভবা নাছিল যে এগৰাকী গাঁৱত থকা মহিলাও লাখপতি বাইদেউ হ'ব পাৰে। আমিতো লাখপতি বাইদেউ হ'বৰ বাবে নতুন একো কৰিবলগীয়া হোৱা নাই। কোনোবাই আচাৰ বনাব জানে, আচাৰ বনাইছে, কোনোবাই পিঠা বনাব জানে, পিঠা বনাইছে, কোনোবাই হাঁহ পালন কৰিব খুজিছে, হাঁহ পালন কৰিছে। কিন্তু তেনেকৈও আমাৰ সাধাৰণ গাঁৱৰ এগৰাকী মহিলা লাখপতি হৈছে। এইটো কিন্তু একেবাৰে সহজ কথা নহয়। আগতে আমাৰ গাঁৱৰ মহিলাসকলক কোৱা হৈছিল তেওঁ কি কৰে
কি কৰে উত্তৰত কয় তেওঁ একো নকৰে হয়নে নহয় কিন্তু আজিকালি একো নকৰে বুলি নকব কব যে আমি নতুন প্ৰজন্মৰ সৃষ্টি কৰি আছো আমি ঘৰত ল'ৰা ছোৱালী ডাঙৰ কৰিছো তাৰ মানে এইটো নহয় যে ভাত ৰান্ধি আছো আমাৰ কোনো অৰ্থ নাই আমাৰ মূল্যহীন আমি নতুন প্ৰজন্মৰ সৃষ্টি কৰি আছো আমি দেশখন যাতে ভাল হয় তাৰ ক্ষেত্ৰত চিন্তা কৰি আছো সেয়ে প্ৰত্যেকগৰাকী নাৰীলৈ মই শ্ৰদ্ধা জনাইছো এটা সৰু উদাহৰণ দিওঁ ধৰি লওক এগৰাকী নাৰী আজি ময়ে যদি কওঁ আমি এটা চৌকাত ভাত বনাই আকৌ এটা চৌকা খালি নাৰাখো একে সময়তে দুটা বা তিনিটা জ্বলাওঁ হয়নে হয়নে নহয় তাৰমানে একেলগে দুটা কাম কৰিলে এফালে ভাত বনাইছো এফালে দালি বনাইছো হয়নে তেনেকুৱা যদি বোলে ওচৰৰ কৰবাৰ পৰা গান এটা ভাঙি আহিছে কোনোবাই বজাই থৈছে সেইটো শুনি আছো তাৰমানে তিনিটা কাম কৰিলোৱে 4 নম্বৰ কামটো এইমাত্ৰ যে অকণমান আগতে বাইদেউহঁতে অকণ গানটো লৰাই লৰাই নাচি আছিলে সেইটো কৰি থাকো কেতিয়াবা কেতিয়াবা গতিকে নাচি থাকোঁতে কি হ'ল 5টা কাম হৈ গ'ল 5টা কাম কৰি থকাৰ মাজতে যদি ৰাস্তা দি কোনোবা যায় বোলে চিঞৰে বাইদেউ মাছ লাগিব নেকি তাতো আমি বহাব দাদা ৰ'বচোন মাছ দুটামান চাওঁ তাৰমানে একেলগে আমি কেইটা কাম কৰি আছো 6টা কাম কৰি আছো মহিলাহে এনেকুৱা এটা জীৱ মই ভাবো যিয়ে একেলগে 6টা কাম কৰিব পাৰে এটা সৰু উদাহৰণ পুৰুষৰ ক্ষেত্ৰত কওঁ ধৰি লওক আপোনাৰ মানুহজনে গাড়ী চলাই গৈ আছে গাড়ী চলাই যাওঁতেতো গান এটাও বজাই দিয়া হয় গানটো চলি আছে গানটো গুণগুণাই তেওঁ গৈ আছে একেলগে দুটা কাম কৰি আছে হয়নে 3 নম্বৰটো আপুনি মাত এটা লগাবচোন ৰ'বচোন ঘৰৰ কথা এটা ক'বলগীয়া আছিল কি বুলি আহে বাৰু ঢেকাহী মাৰি নাহেনে এই ৰ'বাহে পিছত ক'বা মানে গাড়ীখন চলাই আছো শান্তিৰে চলাবও নিদিয়ে তাৰমানে 3 নম্বৰ কামটোত কি হ'ল ৰৈ গ'ল তাৰমানে কোনে বেছি কাম কৰিছে জোৰকে কওক কোনে বেছি কাম কৰিছে এইটো উদাহৰণ লৈ পেলাই আকৌ ঘৰত কাজিয়া লাগিব নাযাব এখন ডাঙৰ কথা হ'ব পিছত ক'ব বোলে মই আহি গোটেইখনৰ কাজিয়া লগাই থৈ গ'লো বুলি আচলতে মই ধেমেলীয়া সুৰত কৈছো এইবাবে কথাকেইটা কৈছো যে আপোনালোকে কেতিয়াও নিজকে কম বুলি নাভাবিব এই হীনমান্যতাত নুভুগিব যে মই একো নকৰো আপোনালোকে যদি এদিনৰ বাবে ছুটি লয় ঘৰখনৰ কি অৱস্থা হয় নিজে চাবচোন মহিলাগৰাকীয়ে যদি এদিনৰ বাবে ছুটি লয় ঘৰখনৰ কি অৱস্থা হয় চাব কিন্তু সেইগৰাকী মহিলাকে প্ৰশ্ন কৰা হয় যে দিনটো তুমি ঘৰত থাকি কি কৰা সেয়েহে কৈছো নিজক কেতিয়াও হীন বুলি নাভাবিব নিজক আপুনি হীন বুলি ভাবিলে আনেও আপোনাক হীন বুলি ভাবিব এইখিনি মোৰ মনৰ অনুভৱহে মই নিৰ্বাচনী বতৰত মই আগতে কৈছো কোনো মই ভাষণ দিবলৈ অহা নাই কাৰণ আঁচনিৰ বিষয়ে মোতকৈ আপোনালোকে বেছি ভালকৈ জানে আপোনালোকে জানে যে কাক ভোট দিব লাগে যদি আপোনালোক উন্নয়নৰ লগত থাকিব বিচাৰে যদি আপোনালোকে বাট পদূলি ভাল বিচাৰে আগতে এটা সময় আছিল যেতিয়া সৰু চাকৰি পাবলৈ চৰকাৰী সৰু পইচা দিব লাগে ডাঙৰ চৰকাৰী চাকৰি পাবলৈ ডাঙৰ পইচা দিব লাগে হয়নে নহয় বিনামূলীয়া চৰকাৰী চাকৰি কোনেও কল্পনাও কৰিব পৰা নাছিল কিন্তু আজিকালি আমি বিনামূলীয়াকৈ চৰকাৰী চাকৰি পাওঁ কিছুদিনৰ আগতে মই আমাৰ জাগিৰোডতে এজন যুৱকে APSC পাইছিল খবৰটো শুনি ভাল লাগি তেওঁৰ ঘৰলৈ খবৰ কৰিবলৈ আহিছিলো মাকে চাহ মিঠাই লৈ মোৰ কাৰণে ৰৈ আছিল তাৰপিছত তেওঁ ক'লে যে বাইদেউ বাপেক নোহোৱা ল'ৰা মই ওচৰে পাজৰে হাজিৰা কাম কৰি খুৱাইছো আজি গোটেই মানুহ ঘৰলৈ আহিছে বোলে ল'ৰাটোৱে ডাঙৰ চাকৰি এটা পাইছে কি পাইছে নাজানো আশীৰ্বাদ কৰিব গৰ্বত বুকুখন ফুলি গৈছিল যে বৰ্তমান সময়ত এগৰাকী হাজিৰা কৰা মহিলাৰ ল'ৰাইও APSCৰ দৰে চাকৰি পায় এইবোৰ কিন্তু একেবাৰে সৰু সৰু কথা নহয় এডমিশ্যন ফ্ৰী নিযুত মইনা নিযুত বাবু এইবোৰটো আৰু হিচাপ কৈ শেষ কৰিব নোৱাৰো 10 বছৰ আগত যেতিয়া মই নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিলো আজিতকৈ অকণমান গাভৰু আছিলো 10 বছৰ আগতে আৰু কিন্তু নিৰ্বাচনত প্ৰচাৰ শেষ কৰি যাওঁতে কঁকালৰ বিষ একদম গৰম পানী শেষ দিব লাগে ৰাতি ৰাস্তা ইমানেই বেয়া মানে জাগিৰোডৰ কোনো ফালেই ৰাস্তা নাই কিন্তু আজি 10 বছৰৰ পিছত অতি গৌৰৱেৰে কওঁ যে জাগিৰোডৰ কোনো ঠাইত 2 কিলোমিটাৰ ৰাস্তা বা 3 কিলোমিটাৰ ৰাস্তা ভাঙা বুলি কোনেও ক'ব নোৱাৰে গতিকে পীযুষ হাজৰিকাদেৱে প্ৰমাণ কৰি দেখুৱালে যে সদিচ্ছা থাকিলে ৰাইজৰ প্ৰতি মৰম থাকিলে কাম কৰিবলৈ একো ডাঙৰ কথা নহয় আজি কলং কপিলি কিলিং সকলোতে পথাউৰি বান্ধিছে এটা সময় আছিল অসমক বানপানীৰ দেশ বুলি জনা যায় বানপানী হোৱাৰ
লগে লগে টিভিত দেখিবাগে ফেনে ফুটুকাই উঠি যোৱা ব্ৰহ্মপুত্ৰ নদী মানুহৰ ঘৰ উঠি গ'ল কান্দি থাকিল কিন্তু আজিকালি সেইবোৰ ভিডিঅ' দেখা পাব নোৱাৰে তাৰ কাৰণটো হ'ল যে আজিকালি ইমানেই মথাউৰি হৈছে কেতিয়াবা মথাউৰিৰ কাষত থকা মানুহৰ খবৰ ল'বচোন আজি কিছুদিনৰ আগতে মই মথাউৰিৰ কাষত থকা মানুহ কেইঘৰমানলৈ খবৰ ল'ব গৈছিলোঁ তেওঁলোকে অতি গৌৰৱেৰে কৈছে যে বাইদেউ এতিয়াতো আমি বানপানী বাদ দিয়ক বানপানীটো চিন্তাই নকৰোঁ কাৰণ আমি এতিয়া নিজৰ ঘৰত থাকোঁ তাৰোপৰি আমি বছৰি 3টাকৈ খেতি কৰি আছোঁ তেওঁলোকে কৈছে যে বাইদেউ এতিয়া আমি চৰকাৰী আঁচনিলৈ ৰৈ নাথাকোঁ কাৰণ আমি যথেষ্ট এতিয়া চৰকাৰী খেতি কৰি গতিকে সেই সুখখিনি হ'ব পাৰিছে কেৱল মাত্ৰ এই দিনে নিশাই কাম কৰি বনোৱা মথাউৰি কেইটাৰ বাবে আগতে মথাউৰি ভাঙিলে এটা মথাউৰি মেৰামতি কৰিবলৈ 15 দিন লাগে কিন্তু পীযুষ হাজৰিকাদেৱে এটা মথাউৰি যদি শুনে যে ক'ৰবাত মথাউৰি ভাঙিছে নিজে গৈ পিছদিনাই তাত থিয় হয় ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি সকলোকে তালৈ মাতি আনি দিনে নিশাই কাম কৰোৱাই 3টা দিনতে মথাউৰি মেৰামতি সম্পূৰ্ণ কৰি সেইখিনি সম্পূৰ্ণ কৰে এই সকলোবোৰ কিন্তু আপোনালোকৰ প্ৰতি মৰম নাথাকিলে আপোনালোকৰ প্ৰতি শ্ৰদ্ধা নাথাকিলে এই কামবোৰ কৰিব নোৱাৰে কাৰণ পীযুষ হাজৰিকা কথা দি কথা ৰখা মানুহ আজি আৰু বেছি ভাষণ দি নাথাকোঁ কাৰণ বাৰে বাৰে কৈছোঁ যে উন্নয়নৰ লগত থাকক পীযুষ হাজৰিকাদেৱে এটাই সপোন দেখিছে যে জাগিৰোডখনক অসমৰ উন্নত 5টা সমষ্টিৰ ভিতৰত এটা কৰি গঢ়ি তুলিবলৈ আমি সকলো যাতে তাতে লগ হৈ জাগিৰোডখনক আৰু আগুৱাই লৈ যাওঁ জাগিৰোডত আজি ছেমিকণ্ডাক্ট আহিলে 30,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব এইবোৰ আমাৰে ল'ৰা ছোৱালী নহয় জানো ভকতগাঁৱত ব্ৰিজ হ'ল আগতে ইমান বছৰ ধৰি ৰাইজে কান্দি আছিল যে ব্ৰিজখনৰ কাৰণে বহুত কষ্ট এইখন এখন ভাল ব্ৰিজ হ'ব লাগে কিন্তু চাওকচোন পীযুষ হাজৰিকাদেৱ অহাৰ লগে লগে তেওঁ সেইখিনি কাম সমাধান কৰি দিলে জাগিৰোডত IB হ'ল মিনি ষ্টেডিয়াম হ'ল অভাৰ ব্ৰিজ হ'ল কত যে কি হৈছে আৰু 5 বছৰৰ পিছততো আৰু জাগিৰোডখন আমাৰ চিনিয়ে নোপোৱা হ'ব তাৰ বাবে অৱশ্যে বাহিৰা মানুহে অকণমান জাগিৰোডবাসীক হিংসাও কৰিব লৈছে বোলে ই চাগে চব জাগিৰোডলৈহে যায় কিন্তু এইখিনি হৈছে পীযুষ হাজৰিকাদেৱে নিষ্ঠাৰে স্পষ্টভাৱে ক'ব পাৰে যে তেওঁৰ সমষ্টিত কিহৰ প্ৰয়োজন আছে বাইদেউহঁতে ভাবিছে ভাষণ নিদিওঁ বুলি কয় কিমান কথা কয় মাতটোকে বন্ধ কৰি দিওঁ বুলি নেতা হ'ব লাগে তেনেকুৱা যোনে কথা কৈ জোৰ দি কাম আনিব পাৰে শেষত আৰু এটা কথা কওঁ প্ৰত্যেক বছৰে মানে নিৰ্বাচনৰ সময়ত এটা বস্তু মই সদায় দেখা পাওঁ যে প্ৰত্যেকখন ঘৰতে নিৰ্বাচনৰ দিনা এগৰাকীকৈ ৰান্ধনি ঘৰত থাকি যায়নে নাই বাৰু মানুহজনক ভাত ৰান্ধি দিব লাগে ডাঙৰসকলক জ্যেষ্ঠসকলক ভাত দিব লাগে আৰু তেনেকৈ এটাকৈ থাকি হাজাৰ ভোট আমাৰ নষ্ট হয় নিৰ্বাচনৰ পিছত মই যেতিয়াই কোনোবা বাইদেউহঁতক লগ পাই সুধিছে বাইদেউ ভোট দিলেনে বাইদেৱে কৈ বোলে মোৰ বাহিৰে ঘৰৰ চবেই দিলে মই বোলে আপুনি কিয় নগ'ল ক'লে বোলে মই ভাত ৰান্ধনি থাকিলোঁ তেতিয়া মই ভাবোঁ যে এই বাইদেউসকল যদি ভোট দিবলৈ গ'ল হয় আমি চাগে কিমান হাজাৰ ভোট আৰু বেছি পালোঁ হয় এই কথাটো পীযুষ হাজৰিকাদেৱক জনোৱাত তেওঁ এবাৰ কৈছে যে এইবাৰ আপোনালোকে য'ত ভোট দিবলৈ যাব তাৰ কাষতে ভাতৰ ব্যৱস্থা আছে এইবাৰ আৰু ঘৰত ভাত ৰান্ধিবলৈ নৰ'ব মানুহজনকো ক'ব যে ভোট দিব ভাতো খাই আহিব হ'বনে শেষত সকলোকে সেৱা জনাইছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু জাগিৰোডখন যাতে এনেকৈ সদায় নদন বদন হৈ থাকক হাঁহিমুখীয়া হৈ থাকক সকলোৰে সপোনবোৰ বাস্তৱত পৰিণত হওক তাকে কামনা কৰি আজিলৈ আহিছোঁ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি জয় আই অসম আৰু লগতে দৰ্শন কিলিং ভাইটি তেওঁ ইমান ধুনীয়াকৈ গানটি গালে আমাৰ ইয়াতে আছিলে মাজতে গানটি খুব ধুনীয়া হৈছে তেওঁক মই ব্যক্তিগতভাৱে ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এটি গান তেওঁ বনোৱাৰ বাবে এইবোৰ আচলতে আশীৰ্বাদ আৰু লগতে যিকেইজন উদীয়মান যুৱকে আজি ইয়াতে যোগদান কৰিছে যুৱ শক্তিয়ে হ'ল আমাৰ পৰম শক্তি গতিকে আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ পথ প্ৰদৰ্শনত আমাৰ এই জাগিৰোডখন আৰু আগুৱাই যাব বুলি কামনা কৰিলোঁ আৰু কেইটামান যোগদান আছে বোলে মই তেওঁলোকক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ
এতিয়া